জনপ্ৰিয় অভিনেতা কিশোৰ দাসক আজি উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হ'ল মুম্বাইৰ এখন প্ৰিন্স আলী নামৰ হস্পিটেললৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো ইতিমধ্যে সকলোৱে ভালদৰে গম পায়ে চাগে যে জনপ্ৰিয় অভিনেতা কিশোৰ দাসে যে কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন হেল্থ চিটি নামৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিলে। অভিনেতাগৰাকীৰ লগত যাব গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলৰ দুজন চিকিৎসক। ডক্টৰৰ পৰা জানিব পৰা মতে কিশোৰ দাসৰ হেনো মুম্বাই দীঘলীয়া চিকিৎসা হ'ব পাৰে আৰু কেতিয়া মুম্বাইৰ পৰা অসমলৈ ঘূৰি আহিব সেই কথাটো সিহঁতেও এতিয়া ভালদৰে নাজানে। আৰু ডক্টৰে কৈছে যে যদিহে তাত দীঘলীয়া চিকিৎসা কৰিবলগীয়া হয় তেনেহ'লে আকৌ অসমলৈ উভতাই আনি গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলতে আকৌ চিকিৎসা আৰম্ভ কৰিব। আমাৰ চেনেলৰ ফালৰ পৰা অভিনেতাগৰাকীলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে অভিনেতাগৰাকী যে অতি সোনকালে সুস্থ হৈ উঠে আৰু আপোনালোকেও কৰিবচোন। আৰু এই ভিডিঅ'টি আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিবচোন যাতে এই খবৰটো সকলোৱে পায়। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় অসম।